বৰষুণ আহি গ'ল। দিছ ইজ অসম ভিউ। চ' ইয়াতে অলপ ৰখিছোঁ, বহুত বৰষুণত তিতিলোঁ দেই। হেল্ল' গাইজ, গুড মৰ্ণিং সকলোকে, শুভ ৰাতিপুৱা। এতিয়া মই ৰাতিপুৱা ওলাই দিলোঁ গুৱাহাটী অভিমুখে, আৰু আপোনালোকে চাগে থাম্বনেইল চাই গম পাইছে আজি মই কি টপিকৰ ওপৰত ভিডিঅ' বনাইছোঁ। আৰু আজি মই গৈ আছোঁ গুৱাহাটী মোৰ বাইক লৈ। মোৰ বাইকখনৰ পাৰফৰ্মেঞ্চ আৰু মাইলেজ টেষ্ট মোৰ 10 কিলোমিটাৰ চলিছে কালি, কাৰণ মই তেল ভৰাইছিলোঁ, ফুল তেল আছে টেংকিত, ঠিক আছে। আৰু টেংকিত পূৰা ফুল তেল আছে, 10 কিলোমিটাৰ চলিছিলে, 10.1 দেখুৱাই আছে, আৰু ফুল টেংক কৰি লৈছোঁ। ইয়াৰ তেল কেপাচিটি হৈছে 10 লিটাৰ দিছে কোম্পেনীয়ে, আৰু 10 লিটাৰ মইতো 900 কিমান টকাত ফুল হৈ গৈছে, 960 টকাত ফুল হৈ গৈছে টেংকি। আগতো অলপ আছিলে, সেইবাবে চাওঁ ইয়াৰ মাইলেজ টেষ্ট চাওঁ। ইয়াৰ পৰা গুৱাহাটী হৈছে 300 কিলোমিটাৰ, আৰু 300 কিলোমিটাৰ কিমান তেল খায় আৰু কি কথা মই সকলো জনাই আছোঁ, ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই যাওক। আৰু মোৰ এখন বাইক হৈছে TVS Raider 125cc। বহুতে গুৱাহাটী যাবলৈ বাবে বহুত হেভি CC লাগে বুলি ভাবে। চাওঁ এখন পাৰফৰ্মেঞ্চ কেনেকুৱা দিয়ে। আৰু এয়া গৈ আছোঁ, ইয়াৰ পৰা ওলাই দিওঁ তো হাইৱেত লগ পাইছোঁ। চাইডে ৱাকিং জোন যাবলৈ নিদিয়ে, সেইবাবে মই এইটো ৰাস্তাতে যাব লাগিব, ইফালেদি। কি যে ঝামেলা। মানুহখিনিয়ে ৰাতিপুৱা ভাল লাগে ওলাই আহি, ফ্ৰেছনেছ এটা লাগে। মানুহখিনি ওলাই আহিছে ধৰা নিজৰ হেল্থৰ কাৰণে, আৰু যোনখিনিয়ে শুই আছে সেইখিনিয়ে ওলাই আহিব, ৰাতিপুৱা উঠি এক্সাৰচাইজ কৰি চাব দিনটোলৈ কিমান ভাল লাগে। আৰু আপোনাৰ যিখিনি বেমাৰ আজাৰ আছে সেইখিনি সকলো আঁতৰি যাব। বহুতে জানে, মইতো নুবুজালেও হ'ব, কিন্তু কি কৰিব, এলাহ চবৰে, নাহে সেইবাবে। আৰু ওলাই আহিব ৰাতিপুৱা। ময়ো যাওঁ জিমলৈ। এই ঘৰটো চাওক কি ধুনীয়া লাগিছে, বহুত পুৰণি ঘৰ হয়, বহুত ধুনীয়া লাগিছে। এনেকুৱা ডিজাইনৰ ঘৰবোৰ মোক ভাল লাগে। আৰু গাইজ, মই আপোনাক সকলোকে জনাব খোজোঁ যে TVSৰ বেষ্ট যোনটো এইটো স্পীড ভাইব্ৰেশ্যন একো নহয়। 80 স্পীডত যাব আৰাম, একো গম পোৱা নাযায়, ভাইব্ৰেশ্যন কি একো ফিল পোৱা নাযায়। আপোনালোকে 80 স্পীডত এদিন গৈ চাব TVS Raider এখনত, তো একো গম পোৱা নাযায়, একদম ধুনীয়া স্পীড। 80 স্পীডত যাওক আৰামত, তেলো ভাল মাইলেজ দিয়ে, একদম ধুনীয়া। আপোনালোকে একো বেছি স্পীডত, একদম 80 স্পীডত যোৱা, ক'ৰবাত যে দূৰণি গৈ আছে ভাল ৰাস্তা, তো মজা। এইটো মানে একদম একো গম পোৱা নাযায়, ভাইব্ৰেশ্যন ফিল নহয়, ৰেইডাৰৰ কাৰণে বিশেষ। এইটো ইক' মোডত আছে, আৰু ইক' মোডত কিমানটো লিমিটেড মাৰে মই এতিয়া দেখুৱাম, চাব। স্পীড গৈছোঁ লাহে লাহে, 60, 68, 67, জল্দি স্পীড উঠে এখন। তাৰপিছত লিমিটেডটো চাব, এইটো ইক' মোডত আছে চব। 92, 93, 94, 95, এইটো চক এইটো লিমিটেড মাৰিছে, এইটো লিমিটেড মাৰিছে চব, এইটো লিমিটেড মাৰিছে, এইটো ইয়াতকৈ নাযায়। আৰু এইটো ইক' মোডত আছে। যদি মই পাৱাৰ মোডত লগাই দিওঁ 100 পাৰ হৈ গুচি যাব মানে। এয়া লিমিটেড মাৰিছে, ঝাটকা মাৰিছে বাইকখন। ইমান শাস্তি নিদিওঁ বাইকখনক। আৰু বাৰু বুজিলে আপোনালোকে, ৰেইডাৰৰ ইক' মোডত যায় 95, 93, এৰাউণ্ড 91 তেনেকুৱালৈকে যায়, তাতকৈ আৰু অধিক নাযায়। পাৱাৰ মোডত টেষ্ট কৰি দেখুৱাম। তো ইয়াৰ ৰাস্তাটো অলপ ইমানো হেৰি নহয়, সেইবাবে মই বেলেগ ভাল ৰাস্তাত দেখুৱাম। মই ইমান হাই নুঠাওঁ, 100ৰ অলপ উঠাম, বেছি নুঠাওঁ মানে। চবতকৈ ডাঙৰ প্ৰব্লেম এটা এইটোৱে যে ক'ৰবাত গ'লে মানে ৰাস্তাটো মানে গৈ থকা হয় ন, কিছুমানত বৰষুণ দি থাকে, কিছুমানত নিদিয়ে। সেইফালে ৱেডাৰ ঠিকে আছিলে, তো এয়া দেৰগাঁও পোৱা মাত্ৰকে দেখিলে ডাৱৰ গোটেই ক'লা হৈ গ'ল, আৰু এতিয়া বৰষুণ দিব, আকৌ ৰেইনকোট পিন্ধিব লাগিব আকৌ। একো নাই বাৰু, বৰষুণ দি থাকিলেও কেতিয়াবা ভাল লাগে। তথাপিও চব টাইমত কি হয়, বৰষুণটো একচেপ্ট নকৰোঁ মানে, কাৰণ দিগদাৰ হয় মানে ক'ৰবাত গৈ থাকিলে। তো আপোনালোকে দেখিবলৈ পাইছে বহুতে ইণ্টাৰভিউ দিবলৈ আহে, তো সেইটো এনেকৈ ট্ৰেইনিং দিয়ে চব। বহুত কষ্ট কৰিব লাগে, বহুত কষ্ট কৰিব লাগে।
এই দুটা আগত এইটো এটা পোৱালি ধৰি আছে চাওক ইমান সৰু এই সৰু নহয় একচুৱেলি ডাঙৰে হয় বহুত চাপৰ হয় পুলিচত কেনেকৈ পাইছে গম নাপাওঁ তো এনেকৈ চাপৰো পাছ দি মোক ক'ব ময়ো যাম মোৰ বাৰু 5 ফুট 6 ইঞ্চিমান আছোঁ 6 চেণ্টিমিটাৰ কিবা এটা আছোঁ মই 5 ফুটৰ ওপৰত আছোঁ মই আৰু এইটোতো বহুত আছে এইটো 4-5 ফুটমান হ'ব চাগে বহুত চাপৰ ভাল লাগিছে এটা বেক চেক দি পূৰা দৌৰাইছে ইয়াতে বৰষুণ আহি গ'ল আৰু মই ৰেইনকোট পিন্ধিবলগীয়া হৈছে কাৰণ বেছিয়ে বৰষুণ আহিছে মই 15 আগষ্টত যোনটো ৰাইড কৰিছিলোঁ কাৰ্বি আংলঙত আপোনালোকে চাব মই লিংকটো দি দিম জাতীয় পতাকাখন সোমাই আছিলে আৰু মই এখন ভালকৈ থৈ দিছোঁ মোৰ টপ বক্সটোত এয়া পিন্ধি হৈ গ'ল চাওঁ এতিয়া মই পিন্ধি ল'লোঁ বৰষুণ ৰখিলে তথাপি আগত পাম কাৰণ ক'লা ডাৱৰ হৈ আছে তো পিন্ধি ল'লোঁ ছেটআপ এতিয়া গৈ থাকোঁ তো গাইছ ৰেইনকোট পিন্ধি ওলাই দিলোঁ এতিয়া আকৌ মোৰ ডেষ্টিনেশ্যন নহয় আপোনালোককনো মই মোৰ বাইকৰ টেষ্টে দেখুৱাইছোঁ তথাপি মোৰ ডেষ্টিনেশ্যনলৈ গৈ আছোঁ কাৰণ মইতো সেয়া একলেণ্ড যাম আপোনালোকক ভিডিঅ' দেখুৱাবলৈ আছে তাত কেনেকুৱা একলেণ্ড কি বস্তু আছে এই দেখা বাৰিছ পুৰা খাতাৰনাক বাৰিছ আ গয়া বহুত হেভি মানে বহুত হেভি বৰষুণ আহি গ'ল আগত দেখাই নাই একো মোৰ পুৰা ফগ লাইট দি লৈছোঁ ইয়াত ফগ লাইট দুটা জ্বলাই দিছোঁ এনেই একোৱে দেখা নাই অ' শ্বিট বহুত বেছি বৰষুণ দি দিছে ৰখিব লাগিব যেন লাগিছে বাপৰে ইমান ডাঙৰ বৰষুণ চাওক একো দেখা নাই কিবা আপোনালোকে দেখিছে যি কমেণ্টত জনাব বাপৰে বহুত বৰষুণ ডাঙৰ হেৰি পৰি গৈছে হেল্ল' গাইজ ইয়াত ৰখিব লগা হ'ল কাৰণ বহুত বেছিয়ে বৰষুণ দি দিলে আৰু মই বেগটো এনেকৈ ভৰাই লৈছোঁ মাইলেজ টেষ্ট কৰিবলৈ গৈ মোৰে মাইলেজ টেষ্ট হৈ গৈছে এতিয়া পাৰমানেণ্ট টেষ্ট কৰিবলৈ মই বাইক থৈ দিছোঁ আৰু হাজাৰ লাইট জ্বলাই দিছোঁ আৰু ইফালৰ পৰা গাড়ী পূৰা মানে বৰষুণ ইমানেই হেভি বৰষুণ দিছে মই বাইক চলাব পৰা নাই সেইকাৰণে ইয়াত ৰখি দিলোঁ ইয়াতে এটা এনেকৈ ছাইডত ঘৰ আছিলে ইয়াতে এনেকৈ ৰখি দিলোঁ আৰু তো চাই লওঁ এইটো মই ইয়াত ভৰাই দিলোঁ আৰু ইয়াৰ পৰা ওলাই দিওঁ কাৰণ বহুত দেৰি হৈ যাব নহ'লে তো ভিডিঅ'টো চাই যাওক বাই বহুত কষ্ট হৈছে তো ইমানেই বৰষুণ দিলে বাপৰে ইমান উৎপাতত গৈছে বৰষুণত চক গাড়ীখন ধ্যানছে যাব লাগিব এইবোৰ গাড়ীবোৰ বহুত উৎপাতত আহিছে আৰু ময়ো স্পীডত যাব লাগিব কাৰণ গাড়ীবোৰ বেছি উৎপাতত আহিছে ইমান বৰষুণ চক কেমেৰাত ধৰিব পাৰিছে না গম নাপাওঁ মোৰ ৰিয়েলিটিটো অৱস্থা বেয়া হৈ গৈছে এইবোৰ জোতা তিতি খতম পগলাই দি লৈছোঁ পূৰা ডাবুল দি লৈছোঁ কাৰণ গ্লাছেও কাম কৰা নাই মানুহে কয় বোলে আলু মাৰি দিলে বোলে গ্লাছকেইখন বোলে পানীটো নৰয় বুলি কয় তাই এদিন আলু মাৰি চাম এইবোলে চক কিবা দেখিছে যদি মোক ক'ব এইবোলে চক গোটেই পকা পূৰা মোৰ কেমেৰাত আহিছে না ময়ো গম নাপাওঁ পূৰা পানী হৈ থাকিব মই গম পাইছোঁ পূৰা বগা বাপৰে আজি মানে এইটো পূৰা বৰষুণৰ ৰাইড পৰিছে আৰু এয়া মোৰ 60 কিলোমিটাৰ মাত্ৰ চলিছে 60 কিলোমিটাৰ মই 300 কিলোমিটাৰ যাবলৈ আছে আৰু আপোনাৰ কিমান 240 যাবলৈ আছে আৰু তো বাজিছে 6:55 আৰু মই বৰষুণত এয়া অৱস্থা বেয়া বহুত হেভি বৰষুণ দিছে বাপৰে যে অকল ময়ে গৈ আছোঁ হাইৱেত বাইক এখনো নাই চব ৰখি দিলে ইমান হেভি বৰষুণত চলাবলৈ বহুত দিগদাৰ হয় চলাবও নালাগে কিন্তু মোৰ টাইমিংটোৰ কাৰণে মোৰ উপায় নাই যাব লগা হৈছে তো বাইক দেখিছে নাই গাড়ী চলিছে আৰু বাইক চব ৰখি দিলে খালী ৰাস্তা চব সেয়া চাহ লৈ ল'লোঁ আৰু লগত গৰম পুৰি লৈ ল'লোঁ আৰু সেয়া তেল নিদিয়া চব্জি লগত সেয়া খাই ওলাই যাওঁ ইয়াৰ পৰা বহুত বৰষুণত তিতিলোঁ অলপ চাহ খালে মনটো ভাল লাগে ইয়াৰ পৰা ওলাই দিলোঁ চাহ খালোঁ পুৰি খালোঁ এতিয়া ওলাই দিলোঁ মিঠা পান এখন খাই লৈছোঁ চূণ দিবলৈ মনা কৰিছোঁ মিঠা পানত অকল মিঠা দি বনাই দিছে আপোনালোকেও নাখাব এইবোৰ গুটকা চুটকা বেয়া বস্তু মোৰ নিচিনা কেতিয়াবা মন গ'লে মিঠা পান এখন খাব আৰু
এনেকৈ ভালকৈ থাকিব, বেয়া বস্তু নাখাব, লাইফটো এনজয় কৰক, ধুনীয়া ভাল মনেৰে থাকক। এয়া পৃথিৱীখন ধুনীয়া, তো উপভোগ কৰক ঘূৰি আপোনালোকো, মই যেনেকৈ ঘূৰি ফুৰিছোঁ। কামো কৰক, কামো কৰিব লাগিব, কাম নকৰিলে পইচা ক'ত পাব, আৰু পইচা হ'লে ফুৰিব পাৰিব। তো কেতিয়াবা নিজকে অলপ টাইম দি অলপ ঘূৰক, পৃথিৱীখন ধুনীয়া আৰু ঈশ্বৰে বনোৱা পৃথিৱী, সকলোৱে ঘূৰক, গছ গছনিয়ে ভৰা, এয়া স্কুল। এতিয়া মই ইয়াতে চাহ তাহ খাইছিলোঁ ন, 82 কিলোমিটাৰ হৈছে, বোকাখাট ৰখিছিলোঁ আৰু এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ। এইবোৰ গাঁত পানী সোমাই থাকে, চ' বৰষুণ দিলে সদায় সাৱধানে চলাব লাগে, কাৰণ এই গাঁতবোৰ যেতিয়া থাকে না, তাত পানী হৈ থাকিলে ধৰিব নোৱাৰি। তো ইয়াতে অলপ ৰখিছোঁ, বহুত বৰষুণত তিতিলোঁ দেই, অথনিয়াৰ পৰা বৰষুণত তিতি আহিছোঁ। আৰু এইফালে ভিউ এটা দেখুৱাইছোঁ চাওক, পাহাৰত পূৰা ডাৱৰ পৰি আছে, তো ভাল লাগে মোৰ এইবোৰ দৃশ্য চাই কেনে। অলপ ৰখিলোঁ, বৰষুণতে ৰখিলোঁ, এতিয়া ভাল লাগিছে অলপ, তথাপি তিতি আছোঁ। তো কেমেৰা একদম পূৰা ঘোলা হৈ গ'ল। তো ইয়াৰ পৰা গৈ আছোঁ, ইয়াত মই কাজিৰঙা পাৰ হোৱা নাই, পাৰ হ'লোঁ আৰু অলপ, পূৰা ডাৱৰখিনি তলত পৰি আছে একদম ইয়াত। তো ইয়াতে ৰখিলোঁ অলপ, তো বাইকখন এখন চব TVS Raider 125, আৰু এইখন আজি গুৱাহাটী আহিছে। আগতো আহিছোঁ, মই এনেকুৱা ভিডিঅ' বনোৱা নাই, আজি পাৰফৰ্মেঞ্চ টেষ্ট কৰিবলৈ আহিছিলোঁ। তো ভাল পাৰফৰ্মেঞ্চ দিছে, ধুনীয়া বাইকে, আৰু একো প্ৰব্লেম দিয়া নাই, একো ডিষ্টাৰ্ব দিয়া নাই, ধুনীয়াকৈ চলি আছে। বাপৰে, তো তাৰ পৰা আৰু অলপ গুৱাহাটী আৰু অলপ দূৰ আছে, তো পাই যাম। এয়া বৰষুণতে ৰেইনকোট পিন্ধি আছোঁ এতিয়াও, এইফালে ইমান বৰষুণ নাই ৰখিলে, সেইফালেতো তামাম বৰষুণ আছিলে। এয়া আৰু অলপ দূৰ আছে, তাৰপিছত ভিডিঅ'টো এণ্ড কৰি দিম, কাৰণ মই পাৰফৰ্মেঞ্চটো এছে আপোনাক দেখুৱাবলৈ চাইছোঁ, 300 কিলোমিটাৰ কেনেকুৱা চলাই বাইকখন, আহে নে নাহে, 125। আৰু ইয়াত তেল এতিয়া আপোনাৰ 241 চলিলে, 10:38 হৈছে। মই তাৰপৰা 6:30 চকাত ওলাইছিলোঁ ঘৰৰ পৰা, আৰু এতিয়া 3 ঘাট আছে, মানে এই 3 ঘাটে বহুত চলিব। আৰু ইয়াত দেখুৱাই থাকিব, আৰু ৰেঞ্জ 272 দেখুৱাইছে, মাইলেজ দি আছে 57কৈ মাইলেজ দি আছে। আৰু ইয়াৰ পৰা যাওঁ, বেছি দেৰি নৰখোঁ, তো দেৰি হৈ যাব, আকৌ বৰষুণ ষ্টাৰ্ট কৰিছে নহ'লে। এই ভিডিঅ'টো চাই যাওক লাষ্টলৈকে। তো যাত্ৰা কৰি বহুত দেৰি মূৰত ফাইনেলি গুৱাহাটী পাই গ'লোঁ, আৰু এই গুৱাহাটীৰ ভিউ, আৰু মোৰ এয়া বাইকো আহি পাই গ'ল। 300 কিলোমিটাৰ নন ষ্টপ আহিছোঁ, আৰু ভাল চলাবলৈ ভাল পালোঁ। আপোনালোকেও ল'ব পাৰে TVS Raider, আৰু মাইলেজো ভাল পালোঁ। আৰু চাওঁ কিমান ঘৰ যোৱালৈকে খৰচ হয়, তেলৰ মাইলেজ কিমান দিয়ে, তো ভিডিঅ'টো লাষ্টলৈকে চাই যাওক। এয়া চাওক, মই গুৱাহাটী গৈছিলোঁ, ইয়াত আছিলে 0 আছিলে মিটাৰ, আৰু গুৱাহাটী আছিলে অহা যোৱা আপ ডাউন 600 কিলোমিটাৰ, আৰু এয়া আপোনাৰ তেল পূৰা 0 হৈ গ'ল। এতিয়াও টেংকিত অকণমান আছে, আৰু ইয়াৰ 772 কিলোমিটাৰ চলিলে, 772 কিলোমিটাৰ চলিলে। মোৰ তেল খালে 1500 টকা, কাৰণ মই হাই স্পীডতো গৈছিলোঁ, 110, 111 তেনেকৈ চলাইছিলোঁ, সেইবাবে বেছি খাই দিলে। আৰু ইয়াত চক মোক 57 মাইলেজ দেখুৱাই আছে। এতিয়া বৰ্তমান মবিল চেঞ্জ কৰিব লাগিব। ইয়াত 59 দেখুৱায়, ইয়াত কমি গ'ল এভাৰেজটো, কাৰণ মোৰ চেক ইঞ্জিন আহি আছিলে, মানে ইয়াত মবিলটো ভৰাব লাগিব, তেতিয়া এইটো মাইলেজটো পূৰা বাঢ়ি যাব। তো
ভিডিঅ'টো দেখিলে মই ধুনীয়াকৈ দেখুৱাই দিলোঁ আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। এয়াই মোৰ ৰাইডাৰৰ মাইলেজ টেষ্ট আৰু পাৰফৰ্মেঞ্চ আছিলে। ধুনীয়াকৈ চলিলে, মই গুৱাহাটীৰ পৰা আহিলোঁ, ধুনীয়া চলিলে।